বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। আৰু ৰেচিপিটো হৈছে শুকান মাছৰ ৰেচিপি। বামলা মাছৰ ৰেচিপি বনাম আজি। যোগাৰ কৰি লৈছোঁ। এয়া হৈছে বামলা মাছ, এয়া হৈ গ'ল বিলাহী, এইপিনে হৈ গ'ল ধনিয়া, কেঁচা ধনিয়া, এইপিনে হৈ গ'ল সৰু সৰুকৈ কাটি লোৱা আলু, এইপিনে হৈ গ'ল পিচি লোৱা কেঁচা জলকীয়া, আদা আৰু নহৰু। এইপিনে আছে নিমখ, হালধি আৰু জিৰা গুড়ি। এইপিনে 2টা পেকেট লৈ লৈছোঁ মিট মছলা, আৰু এইপিনে লৈ লৈছোঁ শুকান জলকীয়া গুড়ি। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই দীঘলকৈ থকা মাছকেইটা সৰু সৰুকৈ পিচটো কৰি ল'ম। বন্ধুসকল, সৰু সৰুকৈ মই কাটি ল'লোঁ, কি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দিম, চাই থাকক। কেৰাহী পাতি ল'লোঁ, কেৰাহী গৰম হৈ গ'ল। এতিয়া মই মিঠাতেল দি দিম। মিঠাতেল বৰ বেছি সৰহকৈও নিদিওঁ, বৰ বেছি কমকৈও নিদিওঁ, হিচাপত দিম। বছ হৈ যাব। তেলটো গৰম হৈ লওক, তেতিয়ালৈকে মই বস্তুখিনি গৰম হৈ গ'ল। মই এই পিঁয়াজটো দি লৈছোঁ। পিঁয়াজ থওঁতে গজালি ওলাই গ'লগৈ। পিঁয়াজখিনি দি দিলোঁ, লৰাই দিওঁ, একদম ৰঙচুৱা কৰি লওঁ। ভালদৰে এনেকৈ হিলাই লওঁ ভালদৰে। এতিয়া মই দিম ইয়াত নিমখ। বন্ধুসকল, মই ইয়াত নিমখ দি দিম। নিমখটো দি দিলে কি হয়, পিঁয়াজটো দিয়াৰ পিছতে পিঁয়াজটো ভালকৈ সিজে, মানে পিঁয়াজটো সোনকালে সিজে। এনেকৈ লৰাই দিব লাগিব। লৰাই দিলে ধুনীয়াকৈ সিজি যাব। বছ, পিঁয়াজটো সিজি গ'ল। এতিয়া মই কেঁচা বিলাহীখিনি দি দিম। দি মই লৰাই দিম। বিলাহীটো গলি নোযোৱালৈকে সিজাই থাকিম। এতিয়া চাওক কি ধুনীয়াকৈ বিলাহীটো গলি গৈছে। এনেকৈ 2 মিনিট বা 3 মিনিট লৰাই থাকিলে বিলাহীটো বৰ ধুনীয়াকৈ গলি যায় আৰু গ্ৰেভীৰ কাৰণে উপযোগী হয়। হৈ গ'ল। এতিয়া মই কাটি থোৱা এই বামলা মাছবোৰ দি দিম। এনেকৈ দি দিম, আৰু আছে মই দি দিলোঁ এনেকৈ এতিয়া লৰাই থাকিম। মাছটো ধুনীয়াকৈ সিজাই ল'ম। মাছটো ধুনীয়াকৈ সিজাম, ভালদৰে সিজাম। মই শুকান মাছটো এনেকুৱা বামলাপাতি মাছ বনালে মই প্ৰায় তেলত ভাজি লওঁ শুকানকৈ। আজি নাই ভজা, আজি অলপ বেলেগ ধৰণে বনাওঁ বুলি ভাবিলোঁ। আজি মই ফ্ৰাই কৰি লৈ নাই লোৱা, এনেকৈ বনাইছোঁ। চাওঁ কেনেকুৱা হয় খাবলৈ। এতিয়া হৈ গৈছে। এতিয়া বাকীখিনি বস্তু এড কৰিম। এতিয়া মই ইয়াত পিচি লোৱা নহৰু, আদা আৰু কেঁচা জলকীয়াখিনি দি দিম। দি পিনালি ধুনীয়াকৈ লৰাই দিম, যাতে মাছবোৰত ধুনীয়াকৈ ইয়াৰ সোৱাদটো সোমাই যায়। বৰ ধুনীয়া লাগিছে, খায়ো বৰ ধুনীয়া লাগে। আপোনালোকে বনাবচোন ঘৰত। যিসকলে খায় এনেদৰে বনাই চাব এবাৰ, বহুত ভাল লাগে খাই। এতিয়া মই দি দিম সৰু সৰুকৈ কাটি লোৱা আলু। আলুখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম, আৰু চাব লৰাওঁতে ভালদৰে লৰাব, যাতে মাছখিনি ভাঙি নাযায়। মই ফ্ৰাই কৰি নাই লোৱা, সেইবাবে মই সাৱধানে লৰাইছোঁ, যাতে মাছবোৰ গুড়া হৈ নাযায়। ফ্ৰাই কৰি ল'লে কি হয়, মাছটো টান হৈ যায়। তেতিয়া আপুনি যেনেকৈ হ'লেও লৰাব পাৰে, ভাঙি নাযায় মাছটো। মই ইয়াত এড কৰিম কেঁচা ধনিয়া। ৰংটো বৰ ভাল লাগে। কেঁচা ধনিয়া আৰু নহৰু এইবোৰ দিলে
মাংসৰ সোৱাদটো বা মাংস হওক বা মাছেই হওক বৰ ধুনীয়া এটা ফ্লেভাৰ আহে, খাবলৈও সোৱাদ হয়। আৰু শুকান মাছত বিশেষকৈ নহৰু, আদা আৰু ধনিয়া দিবই লাগে, তেতিয়া যিটো শুকান মাছৰ গোন্ধ এটা থাকে সেইটো আঁতৰাই দিয়ে। বছ এতিয়া ইয়াত মছলা দিম। মই ইয়াত মিট মছলা দি দিছোঁ, মিট মছলা দিছোঁ মানে মাংসৰ দৰে আহিব, মাংসৰ দৰে ফ্লেভাৰ এটা আহিব। বছ বৰ বিশেষ নিদিওঁ। জলকীয়া গুড়া দি দিছোঁ, ৰেড চিলিও বৰ বেছি নিদিওঁ, ইমানে দিম। এতিয়া মই ইয়াত হালধি দি দিম। মই হালধি অলপ দি দিছোঁ। হালধিটো মই এনেও বেছিকৈ নিদিওঁ তৰকাৰীত, হালধিৰ ৰংটো এনেও বহুত বেছি হৈ যায়। এনেদৰে লৰাই দিম, লৰাই দিম 2 মিনিটমান। লৰাই দিলে হালধি মছলাখিনি ধুনীয়াকৈ লাগি যাব, খায়ো ভাল লাগিব। তেনেকৈ 2 মিনিট মই লৰাই দিম, হৈ গ'ল। লাষ্ট ফিনিচিঙত দিব আছে। এতিয়া মই পানী দি দিম, অলপমান জোখত পানী দি দিম। মই ইয়াত গৰম পানী দি দিম, বৰ বেছি নিদিম, হিচাপত দিম, যাতে অলপমান গ্ৰেভি টাইপৰ হয়, সকলোৱে যাতে ভালদৰে খাব পাৰে। হৈ যাব। মই এইটো ধুনীয়াকৈ গেছটো ল' ফ্লেমত ৰাখি মই 5 মিনিটৰ কাৰণে ঢাকন দি দিম। এয়া মই ঢাকন লগাই দিলোঁ। 5 মিনিটৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। মিনিট হৈ গ'ল, চাওঁ উদঙাই। ধুনীয়াকৈ সিজি আছে, বহুত ধুনীয়া এটা কালাৰ আহিছে, মস্তি কালাৰ আহিছে, আপোনালোকে পানীটো পৰিমাণ হিচাপত দিব, যিমানটো দৰকাৰ হয়। মই বৰ বিশেষ পানী দিয়া নাই, আৰু বেছি পানী দিলেও সোৱাদটো অলপ সেমেকা হৈ যায়। গতিকে বস্তু যিমান আছে পানী সেই অনুসৰি দিছোঁ। আৰু 1 মিনিট ঢাকন দি দিলে হৈ যাব। ঢাকন লগাই দিওঁ, ফাইনেল দিম আৰু পিছত এইপিনে দেখাইছোঁ অলপমান। এইপিনে বাগান এখন আছে, ধুনীয়া বাগান, পাকঘৰটোৰ পিছফালে বাগান এখন আছে। বাগান একদম ঠাণ্ডা পৰি থাকে, ভাল লাগে। গুগল বন্ধুসকল চাই লওঁ, সিজি গ'ল, বৰ ধুনীয়াকৈ সিজি গ'ল। এতিয়া ধুনীয়াকৈ নমাই দিওঁ আৰু আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ। বন্ধুসকল কি ধুনীয়া হৈছে, কি ধুনীয়া কালাৰ। আপোনালোকক টেষ্ট কৰি দেখুৱাইছোঁ। বহুত ধুনীয়া আছে, বিশ্বাসেই হোৱা নাই মই যে বনাব পাৰোঁ বুলি এনেকৈ। ঠিক আছে, তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন কোনোবা যদি মোৰ চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু তেতিয়া ভিডিঅ' বনাবলৈ ভাল লাগিব, ইমান জালটো হ'ল আৰু। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।